তামুলপুৰত BPFৰ নিৰ্বাচনী সভাত ৰিহন दैমাৰী। দৰং, ওদালগুৰি, কোকৰাঝাৰৰ BPFৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কোনো দল নাই। দৰং, ওদালগুৰি, কোকৰাঝাৰৰ BPFৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কোনো দল নাই। তামুলপুৰ জিলা BPFৰ মুখ্য কাৰ্যালয়ত কালি 4 নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচন পৰিচালনা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে BPFৰ নেতাৰ প্ৰাক্তন মন্ত্ৰী তথা নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি ৰিহন दैমাৰী, BPFৰ নেতা তথা তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুল মুছাহাৰী, BTCৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা নিৰ্বাচন পৰিচালনা সমিতিৰ সম্পাদক জগদীশ চৰকাৰ, তামুলপুৰ জিলা BJPৰ সভাপতি তথা BTCৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ মুছাহাৰীৰ লগত BPFৰ কেইবাজনো নেতা কৰ্মী। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত BPFৰ নেতা তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰিহন दैমাৰীয়ে কয় যে দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত BPFৰ দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কোনো দল বা প্ৰাৰ্থী নাই। দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী তেনে এগৰাকী দুৰ্বল প্ৰাৰ্থী। কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ দৰং, ওদালগুৰি ৰাইজে প্ৰত্যাখ্যান কৰিছে। সাংবাদিকৰ আন এটা প্ৰশ্নৰ উত্তৰত दैমাৰীয়ে কয় যে এইবাৰ দৰং, ওদালগুৰি আৰু কোকৰাঝাৰত BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো আৰু খাম্পা বৰগয়াৰীয়ে বিপুল ভোটৰ ব্যৱধানত জয় লাভ কৰি দিল্লী মসনদ দখল কৰিব। ধন্যবাদ।